আৰু মই হলো শুক্ৰতনয় নাম মোৰ অমৰকট দৈত্যৰ শিশুসকলক বামানয় শাস্ত্ৰৰ জ্ঞান দিয়াটোৱে আমাৰ প্ৰধান কৰ্তব্য। তই হবলা পাহৰি ভাই খণ্ড তুমি বাৰু কি কথা কৈছা? দৈত্যৰাজ হিৰণ্যকশিপুৱে তেওঁৰ সন্তানটিক বামানয় শাস্ত্ৰৰ জ্ঞান দি পাৰ্গত কৰি তুলিবলৈ আমাৰ দুয়োজনকে নিমন্ত্ৰণ কৰিছিল। মইতো গমেকে পোৱা নাই নহয়, মই গম নাই পোৱা নহয়। মোকো মাতিছে নি? দুয়োজনকে মাতিছে, কিন্তু এটা কথা ভাই খণ্ড কোৱাচোন, কি কথানো? প্ৰহ্লাদ শিশুটি বৰ বন্ধুপ্ৰিয়, কিন্তু শুনিবলৈ পোৱা মতে প্ৰহ্লাদে বোলে কি এইটো হৰি নে কি হয়, সেইটোৰ নামহে বোলে গায়ত্ৰী হৰি। হৰি 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 এই আছাই আগত হৰি নোৱাৰিবি, তাক নোৱাৰিবি। তাক কৰিবলৈ হ'লে কি কৰিব লাগিব মই কৈছোঁ শুন। ই হ'ল শিশুটি বৰ বন্ধুপ্ৰিয়, তাৰ বন্ধুকেইটাক যদি বামানয় শাস্ত্ৰৰ ফালে লৈ যাব পাৰি তেনেহ'লে সি আপোনা আপুনি তোৰ বামানয় শাস্ত্ৰৰ জ্ঞান ল'ব, বুজিছ? ভাই খণ্ড ইয়াতে কথা নহ'লা মাৰি থাকিবিনে নে পোনে পোনে দৈত্যৰাজনৰ ঘৰলৈ যাবি? যাব পাৰি, কিন্তু এটা কথা। কি কথা? তোৰ আকৌ বৰ কণী দে, বৰ কণী দে। এটা কথা, দৈত্যৰাজ হিৰণ্যকশিপুৱে আমি যদি তেওঁৰ এই পোনাটি বামানয় শাস্ত্ৰত পাৰ্গত কৰি তুলিব নোৱাৰোঁ তেনেহ'লে কিন্তু নচচা ফুলত দিব। নচচা ফুলত দিলে ভালে, সোমোৱাই দিওঁতে তোৰ ভালেই লাগে, বৰ ভাল লাগে। উলিয়াই দিওঁতে কিন্তু সেইকাৰণে
বেলেগ এটা কথা ভাবিছোঁ কি ভাবিছা সম্পূৰ্ণ দায়িত্বভাগ তয়েই ল মই নল'ম নেকি লচোন মই নল'ম কিবা বোলে তোৰ পৰিয়ালটো চাবলৈ মই আছোঁ নহয় নোৱাৰিবি মোৰতো এইখিনি মহলা মাৰি থাকিলে নহ'ব ব'লা আমি সেই দৈত্যৰাজৰ ওচৰলৈ যাব লাগিব নহয় নহ'লে জানাই নহয় তোমাৰ বৰ এখন এইবোৰ কৰি নাথাকিবা ব'লা 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 বোলো এইফাল দেখিছা এইফাল আমাৰ এইজনী ব'লা খন্দ অবার্থ জয় দৈত্যৰাজ আপোনাৰ জয় আমাক বতালে দৈত্যৰাজ অনাদির ক্ষুৎকর্ত নয় আজি এক মই মহাহংকত পৰিছ সেইভাবে দুইজনকে মই আনিছো কোৱাবে দুইজনে মোক পাৰিবনে কৰিব উদ্ধাৰ পাৰিব ই পাৰিব দৈত্যৰাজ দৈত্যৰাজ আজ্ঞা কৰক আপোনাৰ আজ্ঞা আমি নতহিয়ে পালন কৰিম ঘনতেন্তে কওঁ মোৰ চিন্তা মোৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই হৰাতন্ত কৰি শিকালেহি হৰিৰ কীৰ্তন হৰি মোৰ পৰম শত্ৰু জানে সকলোৱে কিন্তু নাজানি নুশুনি প্ৰহ্লাদে বাৰে বাৰে হৰি নাম উচ্চাৰণ কৰি মোৰ ৰাজ্যত কেৱল অশান্তিৰ কৰিছে যতন গতিকে লৈ যোৱা মোৰ পুত্ৰ প্ৰহ্লাদক আৰু যত শিশু এই দানৱ ৰাজ্যত সকলোকে শিক্ষা দিবা উপযুক্ত মনত ৰাখিবা মনত ৰাখিবি কদাপি তোমাক মাৰিছে সেই বসন্ত হৰিৰ নাম তুমি বাৰু মোক জমা আগলৈ কিয় ঠাই দিলা বুজিছ মই যি দেখিলোঁ বিষণ সংকটহে পৰিব লাগিব হ'বলা নাজানো দে নাজানো তুমি মোক বাৰু জমা আগলৈ খাৰা পাই দিব লাগে হেমুখা পালেগিনি চোৱাচোন তই বিশেষ চিন্তা নকৰিবি বুজিছ কিবা নহ'লে মই তোৰ পৰিয়ালটো চাম বুজিছ পালেহি পালেহি আজি আমার পরম ভাগ্য সূচনা করল লক্ষ্মী এইফালে আকৌ বৰ সুন্দৰচোন দেখা গোটেইটো মম লগা গোটেইটো একেবাৰে পোলা মাছি চাউলটো নিচিনা দে বৰ মম লগা বাই খণ্ড এই ইহঁতক এটা কি পাই যাব বাচাহঁতো এইটো গোটেইটো মম লগাটোৱে এটা কথা মই কৈ যাম বাচাহঁত তোমালোকে মোৰ লগে লগে কৈ যাবা ভাই খণ্ড ইহঁতে আকৌ আমাৰ ৰাজ্যখনৰ কথা নাজানে নহয় আগতে কৈ দিয়াটো ভাল হ'ব
নহয় এইখন আকৌ ওলোটা ৰাজ্য দেই ইয়াত মানে হিৰণ্য কশিপুৱে মানে আমাৰ ঈশ্বৰ আৰু ইয়াত আকৌ সি তললৈ নাযায় দেই পানীত হ'লে ওপঙে দেই আৰু পূবৰ বেলি বোলে সেই পশ্চিমতেহে উদয় হয় আপুনি আকৌ কয় কিন্তু আমাৰ ৰাজ্যত পশ্চিমতহে উদয় হয় দেই উদয় নহয় মানে উদয় হয় উদয় হয় পূবত অস্ত যায় মা কালি দেই গতিকে তোমালোকৰ সকলো ওলোটা দেই এতিয়া কোৱা কয় বোলে কোৱা কয় বোলে কালী মাতা কষ্ট নিবাৰণ কয় বোলে দুখ বিমোচন পাইছে এইফালে গাইছে নে নাই গাইছে আকৌ পাছৰ খাই দিয়াচোন তই বোলে তুমিয়ে দিয়া মই নাজানিম নহয় মই আকৌ বেলেগ এটা কথাহে ভাবিছোঁ মই জানো মানে ইহঁতক চুতলিপিহে চুতলিপি দিয়া তাৰমানে মই পাহৰি গৈছোঁ মানে মই ইমানখিনি মানে নজনা হৈ গৈছোঁ না বয়সো হৈছে নহয় তোমাৰ মানে হেৰি নহয় তই কচোন মোক তইনো কি কৰি ভাল গুৰুদেৱ মই হাতীৰ পিঠিত উঠি বৰ ভাল হাতী নেকি শুনো হাতীৰ পিঠিত উঠিলেই নহ'ব হাতীৰ পিঠিত উঠি এফালৰ পৰা ফেনেকি নিব পাৰিব লাগিব তেতিয়াহে দৈত্যৰ মান ৰ'ব হয়নে নহয় হয় গুৰুদেৱ ভাল তুমি তাক কি কৰি ভাল পোৱা গৰুৱে সুধিলে মই ঘৰৰ পিঠিত উঠি বৰ গোটেই ভেচেলি পিঠেত নহয় জানো তই ঘৰত উঠি ভাল পোৱা ন উঠিলে নহ'ব দে একেবাৰে ধুলি চাপ কৰি যাব লাগিব দে একদম তললৈ এফালৰ পৰা গোটেইজনী মাকৰ নিচিনাই এইখিনিতে ভেচেলি থ কেতিয়া আছে শুনো তুমি আকৌ তাহানি একেলগে পঢ়া মালতী কমখন ধা ধুমুলা কৰিছিলো তাহানি মালতীৰ লগত শুনো তইনো কি কৰি ভাল পাওঁ গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল তোমাৰ চাগে মাকৰ লগত অকণমান হেৰি এটা আছে চিনাকি এটা আছে মই গম পাইছোঁ শুনো গুৰুদেৱ মই নিগয়া কৰি বৰ ভাল পাওঁ ভাল পালে নহ'ব নহয় ইয়ে কয় দীঘলা পিঠে সেইটো কাৰণে ঠগটো আছে ইও সবাই কমখন মানে হেৰি উখোৱা চাউল ভাতৰ মুখে দেখি ই সবাই কমখন দি মেঘা কৰিলে নহ'ব নহয় দেই
কৰি শত্ৰুবিলাকক তাই পিন্ধি যাব লাগিব ভাল লোৱা দেউতা মা ৰাখিবা তোমা ভাই খণ্ড ভাই খণ্ড ভাই খণ্ড মই কথা এটা কম বেয়া পাব নেকি নকবি নকবি সৌদি নাই হোৱা নাই হোৱা সৌফালে তই যাম নেকি যা খুদ গৈছ যাম নি আমাৰ ৰজাৰ পথে কেনে কি কৰি ভাল পাই যা মম লগাইতো গোটেইটো এই মাছুৰ চাউলৰ ভাত খাটো কিন্তু গৰম মম লাগে বাছা কলাদ তুমি এটা কি কৰি ভাল পোৱা নি গুৰুদেৱ মই হৰিনাম গাই বৰ ভাল পাওঁ বৰ ভাল লাগে কি বুলি ক'লা গুৰুদেৱ মই হৰিনাম গাই বৰ ভাল পাওঁ ভাই খণ্ড কি কৰি ভাল পোৱা বুলি ক'লে তোমাৰ আকৌ এইটো বেমাৰটো আছে নহয় বৰ দিগদাৰ ভাই কি ক'লে কি হৰি নেকি এজনী লক্ষী হৰি লিখি নহয় লিখি নহয় তোমাৰ সেই বেমাৰটোৰ কাৰণেই মই হৰি নাম শুনি বৰ ভাল পাওঁ ই পাব বুজিছ এইটো নিজেইটো মৰিবই লগতে চাৰিটা লগতে তোকে মোকেও নিব এসাঁজ খাম ল'ম বুলি আহিছে বুজিছ এসাঁজ খাম ল'ম